এতিয়া এই কুৱেশ্যনটো চাব এই কুৱেশ্যনত সুধিছে যে 6 ঘণ্টা প্ৰতিদিন কাম কৰি ৰমেনে এটা কাম 24 দিনত সম্পূৰ্ণ কৰে 18 দিনত সেই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰতিদিন কিমান ঘণ্টা কাম কৰিব লাগিব যেহেতু এনেকুৱা টাইপৰ কুৱেশ্যন বহুতো এক্সামত সুধি দিয়ে সো আপোনালোকে এই টাইপৰ কুৱেশ্যনটো জনা অতি আৱশ্যক আৰু টাইম এণ্ড ৱৰ্কৰ যেহেতু বহুতো টাইপৰ কুৱেশ্যনটো সুধি দিয়ে আমি অলৰেডি 6টা টাইপৰ কুৱেশ্যন বনাইছোঁ এনেকুৱা টাইম এণ্ড ৱৰ্কত এক্সামত অহা সো আপোনালোকে ভিডিঅ'টোত চাব পাৰিব মোৰ চেনেলত অলৰেডি টাইম এণ্ড ৱৰ্কৰ আৰু 3টা পাৰ্ট তাত আছে আপোনালোকে তাৰ পৰা চাব পাৰিব সো ইয়াক সিম্পলি সুধিছে যে 6 ঘণ্টা প্ৰতিদিন কাম কৰি ৰমেনে এটা কাম 24 দিনত সম্পূৰ্ণ কৰে 18 দিনত সম্পূৰ্ণ কৰিবলৈ ৰমেনক কিমান ঘণ্টা কাম কৰিব লাগিব এইটো সিম্পলি এটা ফৰ্মুলা হ'ব h1 means প্ৰথম হাৱাৰ প্ৰথম ঘণ্টা তাৰ পিছত day 1 means প্ৰথম কাম তেনেদৰে হাৱাৰ্স 2 means দ্বিতীয় ঘণ্টা আৰু day 2 means দ্বিতীয় দিন তেনেদৰে এইটো ফৰ্মুলা যেহেতু এইটো ফৰ্মুলা আপোনালোকে নোট ডাউন কৰিব এই ফৰ্মুলাৰ পৰাই আমি এই কুৱেশ্যনটো সলভ কৰিম এতিয়া হাৱাৰ 1 মানে আমি ইয়াক সিম্পলি লিখিম প্ৰথম 6 ঘণ্টা কাম কৰি ৰমেনে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব 24 দিনত day 1 মানে প্ৰথম কিমান দিনত সম্পূৰ্ণ কৰিব 24 দিনত আকৌ 18 দিনত সম্পূৰ্ণ কৰিবলৈ ৰমেনক কিমান ঘণ্টা লাগিব ইয়াত হাৱাৰ্স উলিয়াবলৈ কৈছে সেইকাৰণে হাৱাৰ্স নাজানো সেইকাৰণে h2 লিখিলোঁ আৰু কিমান দিনত সম্পূৰ্ণ কৰিব বুলি কৈছে প্ৰতিদিন কিমান ঘণ্টা কাম কৰি সেই কামটো 18 দিনত সম্পূৰ্ণ কৰিব সো day 2 আমাক দিয়া আছে 18 দিন এটো লিখি দিলেই হ'ল এতিয়া আমি সলভ কৰিবলৈ হলে আমাক হাৱাৰ 2 মিন্স এই ঘণ্টাটো লাগিব কিমান ঘণ্টা কাম কৰিলে সেই কামটো 18 দিনত সম্পূৰ্ণ কৰিব সো 18 টো ইয়াৰ লগত পূৰণ হৈ আছে সমান চিহ্নৰ ইপিনে আনিলে কি হ'ব সমান চিহ্নৰ ইপিনে আনিলে হৰণ হ'ব আৰু কাক হৰণ কৰিব 6 into 24 divide by 18 ইয়াক হৰণ কৰিব আৰু ইফালে হাৱাৰটো থাকিয়ে গ'ল এতিয়া হৰণ কৰিলে আমি ফাইনালি এনসাৰটো পাই যাম 6 এবাৰ যাব 6 18 তিনিবাৰ এতিয়া আকৌ এই 3 24 হৰণ যাব 3 8 গুণ 24 সো ৰমেনে প্ৰতিদিন 8 ঘণ্টা কাম কৰিলে সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব সেই কামটো 18 দিনত সম্পূৰ্ণ হ'ব সো ফাইনালি আমি এনসাৰটো পাই গলো অতি সহজতে আমি উলিয়াব পাৰিম 30 সেকেন্ডত ইয়াৰ এনসাৰ উলিয়াব পাৰিম যেহেতু আপোনালোকক বুজাবলৈ অলপ টাইম লাগিছে কিন্তু যদি সিম্পলিফাই কৰিবলৈ দিয়ে তেতিয়ালে এইটো এনসাৰ উলিয়াবলৈ মাত্ৰ 30 সেকেন্ড লাগিব সো আমি গম পালো যে ৰমেনক সেই কাম 18 দিনত সম্পূৰ্ণ কৰিবলৈ হলে প্ৰতিদিন 8 ঘণ্টা কাম কৰিব লাগিব আই হোপ কি আপোনালোকে বুজি পালে এতিয়া নেক্সট এনেকুৱা টাইপৰে আৰু এটা কোৱেশ্চন আমি কৰিলে আপোনালোকৰ যি কনফিউজন আছে এই গোটেইটো কনফিউজন নাথাকিব এতিয়া এই কুৱেশ্যনটো চাব আগৰ কুৱেশ্যনৰ নিচিনা একেই হয় ইয়াত কৈছে যে 8 ঘণ্টা প্ৰতিদিন কাম কৰি ৰমেনে এটা কাম 32 দিনত সম্পূৰ্ণ কৰে 20 দিনত সেই কাম সম্পূৰ্ণ কৰিবলৈ হলে প্ৰতিদিন কিমান ঘণ্টা কাম কৰিব লাগিব সো আমাৰ ফৰ্মুলা আছিলে হাৱাৰ 1 into day 1 equal to হাৱাৰ 2 into d2 এইটো আছিলে আমাৰ ফৰ্মুলা সো এইটো ফৰ্মুলাত পাতি গলে হল ইয়াত কৈছে যে 8 ঘণ্টা মিন্স হাৱাৰ্স কৈছে 8 ঘণ্টা প্ৰতিদিন কাম কৰি ৰমেনে এটা কাম 32 দিনত কৰিব পাৰে তাৰ পিছত কিমান ঘণ্টা কাম কৰিলে সেই কামটো 20 দিনত সম্পূৰ্ণ হ'ব বুলি খুদিলে সো এতিয়া আমি এই এনসাৰটো উলিয়াবলৈ হলে আমাক h টোৰ মান যেহেতু উলিয়াব লাগিব h টোৰ লগত 20 পূৰণ হৈ আছে সমান চিহ্ন ৰিপিনি আনিলে হৰণ হ'ব কাক হৰণ কৰিব 8 into 32 divide by 20 ইহঁতক হৰণ কৰিব সো ইফালে h2 থাকি গ'ল সো এতিয়া হৰণ কৰিবলৈ হলে ডাইৰেক্ট হৰণ না যায় সো 4 ইয়াক দুইবাৰ যাব তাৰ পিছত ইয়াত কেইবাৰ যাব 4 5 গুণ 4 গুণ 20 হ'ব এতিয়া আমাৰ ওপৰত থাকি গ'ল 2 into 32 তলত থাকি গ'ল 5 equal to h2 সো এইটো আমাৰ থাকি গ'ল এতিয়া আমি ইয়াক হৰণ কৰিব পাৰিম সো ইয়াক হৰণ কৰিবলৈ হলে কেইবাৰ যাব হৰণ কৰিব নোৱাৰিম ইয়াক তেতিয়াহলে 2 আৰু 32 পূৰণ কৰিলে কিমান হ'ব 64 হ'ব তলত 5 থাকিব equal to h2 এতিয়া আমি ইয়াক মিশ্ৰ ভগ্নাংশত লিখিব পাৰিম ধৰক কেনেকৈ লিখিব পাৰিম তলত 5 হ'ল 5 12 কিমান হ'ব 5 12 60 ওপৰত 4 equal to h2 ইমান দিন লাগিব মানে এইটো কেনেকৈ লিখিলো 12 আৰু 5 পূৰণ হলে 5 12 60 তাৰ লগত 4 যোগ হলে 64 হ'ব সো এইটো এনেকৈ লিখা হ'ল এনেকৈ লিখিব পাৰি আমি সো এইটো
এতিয়া এই কুৱেশ্যনটো চাব, আগৰ কুৱেশ্যনৰ নিচিনা একে, কিন্তু ইয়াত আপোনালোকে ভালদৰে কুৱেশ্যনটো পঢ়িলেই বুজি পাব। ইয়াত কৈছে যে 30 জন ব্যক্তিয়ে এটা কাম 18 দিনত সম্পূৰ্ণ কৰে। যদি আৰু 6 জন ব্যক্তিক সেই কামক নিয়োগ কৰা তেতিয়াহ'লে সেই কাম কিমান দিনত সম্পূৰ্ণ হ'ব। ইয়াত কৈছে যে 30 জন ব্যক্তিয়ে এটা কাম 18 দিনত সম্পূৰ্ণ কৰে। যদি আৰু 6 জন ব্যক্তিক সেই কামত নিয়োগ কৰা হয় তেতিয়া সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব। ইয়াত প্ৰথমতে 30 জন আছিলে, আৰু 6 জন নিয়োগ কৰিলে কিমানজন হ'ব, 36 জন হ'ব। এইটো আপোনালোকে জানিব লাগিব। প্ৰথমতে 30 জন ব্যক্তিয়ে কাম কৰি আছিলে, সেই কামটো 18 দিনত সম্পূৰ্ণ কৰিলে। এতিয়া আৰু 6 জন মানে 36 জন হ'ব। 30 জনটো অলৰেডি কাম কৰি আছিলে, তাৰপিছত আৰু 6 জন বাঢ়িলে 36 জন হ'ব। তেতিয়াহ'লে সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব বুলি সুধিছে। এতিয়া আমাৰ ফৰ্মুলাটো আগৰ নিচিনা একেই আছিলে। এতিয়া মানুহ সুধিছে, সেইকাৰণে M1 হ'ব মেইন, আৰু ডে 1 মিনছ ইমান দিনত সম্পূৰ্ণ কৰিব। তেতিয়াহ'লে আৰু মানুহ আৰু ডে 2, এইটো আমাৰ ফৰ্মুলা হ'ব। চ' এইটো ফৰ্মুলাত আমি এতিয়া ছল্ভ কৰিব লাগিব। চ' এতিয়া প্ৰথমতে সুধিছিল যে আমাক 30 জন ব্যক্তিয়ে এটা কাম 18 দিনত সম্পূৰ্ণ কৰে। তেতিয়াহ'লে 30 জন ব্যক্তিয়ে এটা কাম 18 দিনত সম্পূৰ্ণ কৰে। তেতিয়াহ'লে 36 জন ব্যক্তিয়ে সেই কাম কিমান দিনত সম্পূৰ্ণ কৰিব বুলি সুধিছে। এতিয়া আমাক দিন উলিয়াবলৈ কৈছে, সেইকাৰণে ডেটটো আমাক দিয়া নাই, চ' আমি এইটো উলিয়াব লাগিব। এতিয়া ডেটটো উলিয়াব লাগিব। 36 ডেটটোৰ লগত পূৰণ হৈ আছে, চ' ইফালে আহিলে হৰণ হ'ব। চ' কিমান থাকিব, 30 × 18 ডিভাইড বাই 36 ইকুৱেল টু D2। এতিয়া 36 ডাইৰেক্ট হৰণ নাযায়, চ' 18 দুগুণ 36, 18 গুণ 18, 18 দুগুণ 36। চ' এই 2 আকৌ 30 হৰণ যাব, 2 15 30। চ' এতিয়া এনচাৰ আমি কিমান পালোঁ, 36 জন ব্যক্তিয়ে কাম কৰিলে সেই কামটো 15 দিনত সম্পূৰ্ণ হ'ব। চ' এনচাৰটো আমি 15 পালোঁ। আই হোপ কি আপোনালোকে বুজি পালে। আগৰ নিচিনা কুৱেশ্যনটো একে, আপোনালোকে আৰু এবাৰ চালে আপোনালোকে ভালদৰে বুজি পাব। চ' আমি ফাইনেলি এনচাৰটো 15 পালোঁ। আই হোপ আপোনালোকে এনেকুৱা টাইপৰ কুৱেশ্যনটো বুজি আছে। যিহেতু এনেকুৱা টাইপৰ কুৱেশ্যন বহুতো এক্সামত সুধি আছে, চ' এই টাইপৰ কুৱেশ্যন লৈ অহা হৈছে। আৰু এটা টাইপৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন আনিম, তাৰপিছত টাইম এণ্ড ৱৰ্কৰ আপোনালোকৰ গোটেইখিনি টাইপ শেষ হ'ব। আপোনালোকে যদি আগৰ পাৰ্টবিলাক চোৱা নাই তেতিয়াহ'লে চাই ল'ব, যিহেতু টাইম এণ্ড ৱৰ্কৰ বহুতো টাইপৰ কুৱেশ্যনটো সুধি দিয়ে। চ' অলৰেডি 4-5টা টাইপৰ কুৱেশ্যন তাত কৰোৱা আছে, আপোনালোকে চাব পাৰিব। এই কুৱেশ্যনটো চাব, এই কুৱেশ্যন আগৰ কুৱেশ্যনৰ নিচিনা একে। এই কুৱেশ্যনত সুধিছে যে 15 জন ব্যক্তিয়ে 8 ঘণ্টা প্ৰতিদিন কাম কৰি সেই কাম 20 দিনত সম্পূৰ্ণ কৰে। আকৌ 12 দিনত কাম সম্পূৰ্ণ কৰিবলৈ 20 জন ব্যক্তিক প্ৰতিদিন কিমান ঘণ্টা কাম কৰিব লাগিব। চ' ইয়াত আমাৰ আগৰ নিচিনা ফৰ্মুলা একেই হ'ব। চ' 15 জন ব্যক্তি কৈছে, সেইকাৰণে M1 × 8 ঘণ্টা কৈছে, সেইকাৰণে H1 × 20 দিন কৈছে, ডে কৈছে, সেইকাৰণে D1। চ' এইফালে আকৌ তেনেদৰে M2 × H2 × D2। চ' ইয়াত আমাক কি উলিয়াবলৈ কৈছে, প্ৰতিদিন কিমান ঘণ্টা কাম কৰিব, মানে H2 উলিয়াবলৈ কৈছে। চ' এতিয়া আমি পাতি গ'লেই হ'ল মানবিলাক। চ' আমাক কিমান দিছে, 15 জন ব্যক্তি, মানে ব্যক্তি কিমান দিছে, 15 দিছে। 15 × এতিয়া 8 ঘণ্টা, H1 8, আৰু ডে কিমান দিছে, 20 দিন কাম 20 দিনত সম্পূৰ্ণ কৰে। তেনেদৰে ইফালে ব্যক্তি কিমান দিছে, 20 জন ব্যক্তিয়ে, আৰু আমাক হাৱাটো উলিয়াবলৈ দিছে। চ' H2য়ে লিখিলোঁ পূৰণ, আৰু কিমান দিনত সম্পূৰ্ণ কৰিব বুলি কৈছে, 12 দিনত সম্পূৰ্ণ কৰিব। চ' এইটো আমি লিখিলোঁ। এতিয়া ছল্ভ কৰিলেই হ'ল, আগৰ নিচিনা একে। এতিয়া এইফালে কিমান আছে, 15 × 8 × 20। চ' এইটো ইফালে আছে, যি আছে এইটোৱে লিখিলোঁ, ডিভাইড। এতিয়া H2ৰ মান উলিয়াবলৈ কৈছে, গতিকে 20 আৰু 12 H2ৰ লগত পূৰণ হৈ আছে, সমান চিহ্ন ইপিনে আহিলে হৰণ হ'ব। চ' 20 × 12 হ'ব। এতিয়া হৰণ কৰিব লাগিব। 20 ডিভাইড গ'ল, থাকি গ'ল ওপৰত 15 আৰু 12। এতিয়া আৰু এটা ষ্টেপ লিখি আছোঁ, ইয়াতে আপোনালোকে কৰিব পাৰিব, কিন্তু বুজিবলৈ অসুবিধা হ'ব, সেইকাৰণে ইয়াত আৰু এটা ষ্টেপ আমি লিখি আছোঁ। 12 = H2। এতিয়া 12 আৰু 15 হৰণ যোৱা 3, 3 12 হৰণ কৰিলে 3 4 গুণ 12, 5 হৰণ কৰি 15 হৰণ কৰিলে 3 5 গুণ 15, 5 থাকি গ'ল। এতিয়া 4 8 হৰণ যায়, 4 2 8। এতিয়া থাকি গ'ল 5 আৰু 2, 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 5 2 10, আৰু ইফালে H2 আছে। মানে আপোনালোকে গম পালে যে কিমান ঘণ্টা কাম কৰিব লাগিব, 10 ঘণ্টা কাম কৰিব লাগিব, 10 আৱাৰ্ছ কাম কৰিব লাগিব। তেতিয়াহে এই কামটো
সম্পূৰ্ণ হ'ব ইয়াত কুৱেশ্যনত সুধিছে যে 12 দিনত কাম সম্পূৰ্ণ কৰিবলৈ 20 জন ব্যক্তিক প্ৰতি কিমান ঘণ্টা কাম কৰিব লাগিব প্ৰতিদিন তেতিয়াহ'লে কিমান ঘণ্টা 10 ঘণ্টা কাম কৰিব লাগিব আকৌ এবাৰ আপোনালোকে এই ভিডিঅ'টো চাব লগতে নিজৰ কপিত লিখি আকৌ এবাৰ প্ৰেক্টিছ কৰিলে আপোনালোকে ভালদৰে বুজি পাব সো আজিৰ ভিডিঅ'টোত আমি টাইম এণ্ড ৱৰ্কৰ এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিলোঁ আই হোপ আপোনালোকে বুজি পালে এইটো জাষ্ট আপোনালোকৰ এইটো ইজি ফৰ্মুলা আছিলে এইটো ফৰ্মুলা আপোনালোকে নিজে বনাব পাৰিব আৰু সকলো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে এনেকুৱা টাইপৰ ফৰ্মুলাতে আপোনালোকে কৰিব পাৰিব সো সিম্পলিফাই কৰিবলৈ আপোনালোকক ইমান টাইম নালাগিব সেইকাৰণে আপোনালোকে এই কুৱেশ্যনটো অতি সোনকালে কৰিব পাৰিব সো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো নেক্সট ভিডিঅ'ত আমি আৰু টাইম এণ্ড ৱৰ্কৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট আনিম সো এইটো চাবলৈ নাপাহৰিব সো আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং